হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা। আজি এইটো ভিডিঅ'ৰ জৰিয়তে HSLC এক্সাম দিয়া সকলো ছাত্ৰ-ছাত্ৰীলৈ মোৰ SI লাইট অফ এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে HSLC ৰিজাল্টছৰ তাৰিখ। আৰু তোমালোকে নিজৰ ৰিজাল্টছ কেনেকৈ চেক কৰিবা আৰু অফিচিয়েল ৱেবছাইট কি আৰু তোমালোকে মাৰ্কশ্বিট ক'ৰ পৰা পাবা আৰু অৰিজিনেল মাৰ্কশ্বিট ক'ৰ পৰা পাবা, লগতে তোমালোকৰ ৰিজাল্ট কেনেকৈ চাবা, সকলো তথ্য এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক দেখাই দিম। আৰু এইটো এটা লেটেষ্ট আপডেট। তোমালোকে এই গোটেইখিনি তথ্য জনাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা। আৰু মই তোমালোকক এতিয়া দেখাই দিম তোমালোকৰ ৰিজাল্টটো ক'ত চেক কৰিবা আৰু কোনটো লিংকত তোমালোকে গ'লে তোমালোকে ৰিজাল্টটো চাব পাৰিবা। আৰু ইয়াতে মই কেইটামান লিংক দি দিছোঁ আৰু তোমালোকে সেই লিংকৰ সহায়ত তোমালোকে ৰিজাল্টখিনি চাবা, নিজৰ ৰিজাল্ট। আৰু ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু মই তোমালোকক দেখাই দিম ৰিজাল্টৰ তাৰিখ কোনদিনা হ'ল আৰু তোমালোকৰ ৰিজাল্ট কেইটা বজাত দিব আৰু ৱেবছাইটখিনি মই দেখাই দিম। আৰু তোমালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত তোমালোকে এটা এপছ আছে, সেই এপছৰ জৰিয়তেও চেবাৰ যিটো এপছ, সেই এপছৰ জৰিয়তেও তোমালোকে ৰিজাল্টছ চাব পাৰিবা। তোমালোকে মনোযোগেৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। লগতে তোমাৰ চেনেলটো যদি তোমালোকে নতুন আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া মই দেখাই দিম কেনেকৈ তোমালোকৰ ৰিজাল্টটো চাব লাগিব আৰু কোনদিনা তোমালোকৰ ৰিজাল্টছ দিব, ৰিজাল্টছ কেনেকৈ চেক কৰিবা আৰু অফিচিয়েল ৱেবছাইট কোনখিনি, লগতে তোমালোকৰ অৰিজিনেল মাৰ্কশ্বিট আৰু প্ৰভিজনেল মাৰ্কশ্বিট কেনেকৈ তোমালোকে পাবা, সেইখিনি মই তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখাই দিম। ইয়াতে তোমালোকৰ দি আছে আছাম HSLC ৰিজাল্টছ 2025 চেবা ক্লাছ 10th ৰিজাল্ট ডেট ডাইৰেক্ট লিংক @result assam.nic.in। তোমালোকক মই দেখাইছোঁ ইয়াতে দিয়া আছে দ্য বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন। আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা কাৰণ ইয়াতে গোটেইখিনি তথ্য তোমালোকক দেখাই দিম কেনেকৈ তোমালোকৰ ৰিজাল্ট চেক কৰিবা। ইয়াতে তোমালোকৰ দিয়া আছে দ্য বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম চেবা হেজ অফিচিয়েলি এনাউন্সড দ্য আছাম HSLC ৰিজাল্ট 2025 অন এপ্ৰিল 20। এপ্ৰিল মাহৰ 20 তাৰিখত তোমালোকৰ ৰিজাল্টছ দিব। 2025 এপ্ৰিল মাহৰ 20 তাৰিখত ৰিজাল্টছ দিব। ষ্টুডেণ্টছ হু এপিয়াৰ্ড ফৰ দ্য ক্লাছ 10 এক্সামছ কেন চেক দিয়াৰ ৰিজাল্টছ থ্ৰু দ্য ডাইৰেক্ট লিংকছ প্ৰভাইড ভেলু। আৰু ডাইৰেক্ট লিংক কোনখিনি আছে সেইটোৰ জৰিয়তে তোমালোকে নিজৰ ৰিজাল্ট চাব পাৰিবা। সেইখিনি মই ইয়াতে দেখাই দিছোঁ, তোমালোকে চাবা। তোমালোকৰ এক্সাম নেমটো আছিল তোমালোকৰ এইটো এক্সাম নেম আছিল তোমালোকৰ HSLC হাই স্কুল লিভিং চাৰ্টিফিকেট। আৰু কণ্ডাক্টিং অথৰিটি আছিল আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASS EB। আগত আছিল চেবা আৰু বৰ্তমান কনভাৰ্ট হৈ কিনে ASS EB হৈছে। আৰু ৰিজাল্টৰ নেম হ'ল আছাম HSLC ৰিজাল্টছ 2025। আৰু অফিচিয়েল ৱেবছাইটৰ কথা মই তোমালোকক যিখিনি ক'লোঁ, এইটো এটা অফিচিয়েল ৱেবছাইট sebaonline.org results assam.nic.in। আৰু নেক্সট এটা লিংক আছে চেবাৰ ৰিজাল্টছ .sebaonline.org। এইকেইটা হ'ল তোমালোকৰ অফিচিয়েল ৱেবছাইট। আৰু এই তিনিটা ৱেবছাইটৰ জৰিয়তে তোমালোকে নিজৰ ৰিজাল্টছ চেক কৰিব পাৰিবা। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই ৰিজাল্টছ চেক কৰা এটা এপছৰ লিংক মই দি দিম আৰু সেই এপছৰ জৰিয়তেও তোমালোকে ৰিজাল্ট চাব পাৰিবা। তাৰপিছত তোমালোকে চাবা ৰিজাল্ট ডিক্লেৰেশ্যন ডেট। মই অলপ আগত কৈছোঁ ৰিজাল্ট ডিক্লেৰেশ্যন কেতিয়া কৰিব, এপ্ৰিল মাহৰ 20 তাৰিখ 2025। আৰু মোড অফ ৰিজাল্টৰ মোডটো হ'ব তোমালোকৰ অনলাইনতে তোমালোকৰ ৰিজাল্টটো চাব পাৰিবা। আৰু ক্ৰিডেঞ্চিয়েল ৰিকুৱাৰ্ড ৰোল নাম্বাৰ, মানে তোমালোকৰ ৰিজাল্ট চাবলৈ হ'লে কি লাগিব, প্ৰথমতে তোমালোকৰ এডমিটত ৰোল নং দিয়া থাকিব, সেই ৰোল নংটো লাগিব। আৰু তোমালোকৰ ফৰ্মেটত তোমালোকৰ যিটো কেপচা কোড আহিব, সেই কেপচা কোড তোমালোকে মাৰি কিনে তাৰপিছত ছাবমিট কৰিব লাগিব। আৰু সেইখিনি মই তোমালোকক দেখাই দিম লিংকত ক্লিক কৰি কিনে কেনেকুৱা অপশ্যন আহে। তাৰপিছত এপ্লিকেশ্যন আফটাৰ ৰিজাল্টছ ডিক্লেৰেশ্যন। তাৰপিছত কম্পাৰ্টমেণ্ট যিটো এক্সাম হ'ব তোমালোকৰ, সেইটো তোমালোকৰ 2025 আগষ্ট মাহত তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সাম হ'ব, যিসকলে মানে এটা দুটা ছাবজেক্টত ফেইল কৰা সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে। তাৰপিছত তোমালোকৰ মাৰ্কশ্বিট এবিলিটি যিটোৰ কথা কৈছে, এইটো তোমালোকৰ অনলাইন প্ৰভিজনেল। আৰু অৰিজিনেল যিটো মাৰ্কশ্বিট তোমালোকৰ লাগিব, সেই মাৰ্কশ্বিটটো তোমালোকৰ যিখন মানে স্কুলত তোমালোকে পঢ়িছে সেইখন স্কুলতে তোমালোকৰ অৰিজিনেল মাৰ্কশ্বিটটো আহিব। আৰু ইয়াতে কিছুমান কথা আছে তোমালোকৰ হাউ টু চেক আছাম HSLC ৰিজাল্টছ 2025 ফৰ দ্য ষ্টেপছ টু ডাউনলোড ইউৰ মাৰ্কশ্বিট। প্ৰথমতে তোমালোকৰ ভিজিট দ্য অফিচিয়েল ৱেবছাইটত তোমালোকৰ যাব লাগিব sebaonline.org। আৰু
সেকেন্ড স্টেপত যাব লাগিব ক্লিক অন দ্য HSLC ৰিজাল্টছ 2025 লিংকত যাব লাগিব তাৰ পিছত লিখিব লাগিব ইন্টাৰ ইউৰ ৰোল নাম্বাৰ লগতে তলত এটা ক্যাপচা কোড থাকিব মই দেখাই দিম অলপ পিছতে দেখাই দি আছো ভিডিওটোৰ শেষত দেখাই দিম ভিডিওটোৰ শেষত তোমালোকে চাই যাবা ৰোল নাম্বাৰটো আৰু ক্যাপচা কোডটো তোমালোকৰ তাতে বহাব লাগিব তাৰ পিছত তোমালোকৰ ক্লিক বটম এটা থাকিব মানে সাবমিট কৰিব সাবমিট অপচন থাকিব তোমালোকে সাবমিট কৰিবা তাৰ পিছত নেক্সট 5th স্টেপত তোমালোকৰ আহিব ডাউনলোড এণ্ড প্ৰিন্ট ইউৰ মাৰ্কশিট ফৰ ফিউচাৰ ৰেফাৰেন্স আৰু লগে তোমালোকৰ তাতে মাৰ্কশিটটো শো কৰিব আৰু তোমালোকে নিজৰ মাৰ্কশিটটো অনলাইনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা যদি তোমালোকে তেতিয়া চাব খোজা বা কাৰোবাক দেখাব খোজা আৰু যদি তোমালোকৰ অৰিজিনেল যেটো মাৰ্কশিট লাগে হেতু তোমালোকৰ নিজৰ স্কুলত 15 দিনৰ পিছতে অৰিজিনেল মাৰ্কশিটটো তোমালোকে ল'ব পাৰিবা নিজৰ স্কুলখনৰ পৰা তাৰ পিছত তোমালোকে যেটো মাৰ্কশিট অনলাইনৰ পৰা যেটো মাৰ্কশিট তোমালোকে ডাউনলোড কৰিবা সেই মাৰ্কশিটত তোমালোকৰ কি বস্তু দিয়া থাকিব হেইখিনি কথা মই ইয়াতে কৈছো Students must verify the following details after downloading their marksheet. Download কৰাৰ পিছত সেইখন মাৰ্কশিটত তোমালোকৰ কি থাকিব ক্যান্ডিডেট নেম থাকিব ৰোল নাম্বাৰ থাকিব এক্সাম নেম থাকিব সাবজেক্ট ওয়াইজ মাৰ্কস থাকিব আৰু টোটাল মাৰ্কস অবটেইন থাকিব আৰু কোৱালিফাইং ষ্টেটাস তুমি কিমান নম্বৰ তুমি পাইছা হেতু মাৰ্কস তোমালোকৰ এই মাৰ্কশিটত মানে অনলাইন মোডত থকা মাৰ্কশিটত তোমালোকৰ থাকিব তাৰ পিছত তোমালোকৰ মই আৰু অলপ হেৰি দেখাই দিছো ইয়াতে দিয়া আছে আসাম বোৰ্ড ক্লাছ 10 ৰিজাল্ট 2025 ৰিচেকিং এণ্ড ৰিভ্যালুয়েশন ষ্টুডেন্টস who are not satisfied with their marks can apply for rechecking or re-evaluation of their answer sheet the Assam board will release the official link for re-evaluation application soon after the results are declared আৰু বহুতো ছাত্ৰ-ছাত্ৰী আছে যে নিজে এক্সাম দিছে এক্সাম দিয়াৰ পিছত ৰিজাল্টত যিখিনি মাৰ্কস তোমালোকৰ আহিছে সেইখিনি মাৰ্কসত তুমি ভাবিছা মই সাফিসিয়েন্ট নহয় মই আৰু মাৰ্কস পাম আৰু হেই তুমি যদি হেতু ভাবিছা তেতিয়াহলে তোমালোকে পেপাৰ কল কৰিব পাৰিবা আৰু সেই পেপাৰ কল কৰাৰ কাৰণে অফিচিয়েল লিংক দিয়া থাকিব আৰু সেই অফিচিয়েল লিংক যেতিয়া মানে হেৰি কৰিব সোশ্যাল মিডিয়াত দিব দিয়াৰ পিছত তোমালোকে এই এসআই লাইট অফ এডুকেশ্যন চেনেলৰ জৰিয়তে সেই লিংকটো তোমালোকে পাই যাবা তাৰ আগতে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু সেই লিংকত যাই কিনে তোমালোকৰ এপ্লাই কৰিব লাগিব কোনটো সাবজেক্টত তুমি কম নম্বৰ পাইছা কিন্তু সাপোজ তুমি ধৰি লোৱা তুমি পাবা 80 তাতে পাইছা 50 তেতিয়াহলে কি 30 মাৰ্কস তুমি কম পাইছা হেতু কাৰণে তোমালোকে এপ্লিকেশন মানে সেই অফিচিয়েল লিংকত যাই কিনে এপ্লিকেশন কৰিব লাগিব আৰু ৰিজাল্টছৰ লগতে তোমালোকৰ যেটো কপি তুমি যেটো কপি যি লিখিছিলা সেই কপিটো তোমালোকক মানে সেই অফিচিয়ালি ভাবে তোমালোকক পঠাই দিব আৰু তোমালোকে তাতে চাব পাৰিবা তোমালোকে নিজে ৰিচেকিং কৰি কিনে আকৌ মানে তাতে সাবমিট কৰিব পাৰিবা তাৰ পিছত আসাম HSLC কম্পাৰ্টমেন্ট এক্সামছ 2025 যি সকল ছাত্ৰছাত্ৰীয়ে দুটা বা এটা বা তিনটা সাবজেক্টত ফেল কৰিব হে সকল ছাত্ৰছাত্ৰীৰ কাৰণে আসাম বোৰ্ডে মানে ASSB কম্পাৰ্টমেন্ট এক্সামৰ ব্যৱস্থা কৰিছে ইয়াতে লিখা আছে ফৰ ষ্টুডেন্টস who do not pass in one or more subject the Assam board will conduct compartment exams in August যি সকল ছাত্ৰছাত্ৰীয়ে এটা বা দুটাৰ পৰা তিনটা সাবজেক্টত ফেল কৰিব হে সকল ছাত্ৰছাত্ৰীৰ কাৰণে পাস কৰাৰ কাৰণে কম্পাৰ্টমেন্ট এক্সাম আগষ্টত মানে 2025 ৰ আগষ্টত এক্সাম হ'ব বুলি কৈছে আৰু the official notification and application process will be updated on SEBA official website আৰু SEBA official websiteত এই নোটিফিকেশনটো আহিব আৰু তেতিয়া তোমালোকক এসআই লাইট অফ এডুকেশ্যন চেনেলৰ জৰিয়তে তোমালোকক দেখাই দিম লগতে তোমালোকক এটা কথা কৈছো তোমালোকক ইয়াতে যিখিনি দেখাই দিছো তোমালোকে ভালকৈ চাবা আৰু তোমালোকক এটা কথা কৈছো তোমালোকে যদি মোৰ চেনেলটো নতুন আহিছা বৰ্তমানত তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যি সকলে সাবস্ক্ৰাইব এতিয়ালৈকে কৰাও নাই তোমালোকে সাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু তোমালোকক দেখাই দিম আৰু যেতিয়া তোমালোকে লিংকত ক্লিক কৰিবা তাৰ পিছত তোমালোকৰ কেনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব মই তোমালোকক দেখাই দিছো তোমালোকে চাবা সকলে এই লিংকটোত যেতিয়া তিনটাৰ এটা লিংকত যদি ক্লিক কৰিবা তেতিয়া তোমালোকৰ কেনেকুৱা ইন্টাৰফেস আহিব মই দেখাই দিছো চাবা ক্লিক কৰিলো মই লিংকত ক্লিক কৰাৰ পিছত কেনেকুৱা ইন্টাৰফেস আহিলে চাবা লিংকত যোৱাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস তোমালোকৰ আহি যাব তাৰ পিছত তোমালোকে কি কৰিবা ইয়াতে ইন্টাৰ দা ৰোল নাম্বাৰ দি দিবা আৰু লগতে ইয়াতে ইন্টাৰ দা ডিজিট মানে ক্যাপচা যিখিনি থাকিব এইখিনি হল ক্যাপচাখিনি ইয়াতে বহাই দিবা তাৰ পিছত তোমালোকে সাবমিট বটনত ক্লিক কৰিবা লগতে তোমালোকৰ ৰিজাল্টটো তোমালোকে চাব পাৰিবা এইখিনিতে মই তোমালোকক যিখিনি বুজাব পাৰিছো তোমালোকৰ যি কিবা ডাউট থাকে তোমালোকে সুধিব পাৰিবা
আৰু কাৰ ৰিজাল্ট কেনেকুৱা হয় তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাবা ৰিজাল্ট যিদিনা দিব মই ইয়াতে ডেট কৰিছোঁ 20 এপ্ৰিল আৰু আগন্তুক দিনলৈ যাতে তোমালোকে এইটো চেনেলৰ জৰিয়তে তোমালোকে সুবিধা পাব পাৰা তাৰে কাৰণে তোমালোকে চেনেলটো ছাপোৰ্ট কৰি যাবা আৰু এইখিনিতে মই ভিডিঅ'টো শেষ কৰিছোঁ থেংক ইউ এছ আই লাইট অফ এডুকেশ্যন থেংক ইউ ৱাচিং দ্য ভিডিঅ'